be held at the following centers have been postponed. ইয়াত চেণ্টাৰকেইটাৰ নাম দিয়া আছে আসাম অনলাইন, গুৱাহাটী একাডেমি অফ টাৰ্চিয়াৰী এডুকেশ্যন, গেট ইনষ্টিটিউট, গ্লোবেল ইঞ্জিনিয়াৰিং একাডেমি। ইয়াত লিখিছে ফ্ৰেছ ডেট এণ্ড ভেনু ফৰ দ্য CBT শ্বেল বি ইণ্টিমেটেড ইন জেনেৰেল মেনেজাৰ HR ওকে থ্যাংক ইউ সকলোকে অনুৰোধ জনাম মানে শান্তি শৃংখলাবদ্ধভাৱে কিছুমানে পইচা ধাৰলৈ লৈ যায় এনেকুৱা কিছুমান মানুহ আছে ন পইচা বহুত ধাৰলৈ কেনচেল হ'ল পষ্টপন হ'ল তেওঁলোকক নেক্সট পৰীক্ষা দিবলৈ আহোঁতে টিএটো দিব এজ পাৰ ৰুল যদি আমাৰ লোকেশ্যনত দি দিয়ক আপোনালোকৰ মতে ST কাৰণে দিয়ে দিয়া কথা আছিলে বাকী জেনেৰেল OBC জেনেৰেলে পাব নাই ছাৰ জেনেৰেলে পাব নাই এতিয়া অহা যিখিনি আকৌ আহিবলগীয়া হ'ল তেওঁলোকক এইটো কম্পেনচেট কৰিব যাৰ পৰামৰ্শ নিজৰ লোকেশ্যনত দিব লাগিব মানি লৈছোঁ ছাৰ পঢ়িব লাগিব ইনষ্টিটিউটটোৰ ওপৰত কিবা একশ্যন ল'ব নোৱাৰে আপুনি ক'ব লাগিব আপুনি ক'ব লাগিব আমিতো ক'বগে নোৱাৰো নহয় ছাৰ যিটো বস্তু এখেতে ক'ব নোৱাৰে সেইটো তেখেতে কেনেকৈ ক'ব সেইটো গম পাইছো আকৌ যে এক্সামটো হ'ব সেইটো কেনেকৈ দিব নোৱাৰিব ইনষ্টিটিউটৰ ওপৰত আমি কমপ্লেইন কৰিব মানে কেনেকৈ কৰিব লাগিব সেইটো ধৰণে সুবিধা কৰি দিয়ক বা ইয়াত কমপ্লেইন দিয়ে এখেতক দিলে ছাৰ কিছুমান এনেকুৱা হৈছে কিছুমানৰ আধাখনীয়া হৈছে টেকনিকেল প্ৰব্লেমৰ কাৰণে কিছুমানৰ এক্সাম আধাখনীয়া হৈছে নহয় ছাৰ এনেকুৱা হৈছে মাজতে আপোনাৰ কি হৈছে 3-4 বাৰ কম্পিউটাৰ বন্ধ হৈ গৈছে চিষ্টেম বন্ধ হৈ গৈছে পৰীক্ষা দি আছিল হেৰি কৰা নাই 16 মিনিট মোৰ বাকী আছে ঘণ্টা হ'বলে সাবমিট হ'বই নেপালে 15 মিনিট বাকী আছিলে সাবমিট হ'বই নেপালে মই প্ৰথম পৰীক্ষা দিছোঁ এইটো শুই গ'ল লেপটপ কম্পিউটাৰটো আধা ঘণ্টাও নহ'ল টোপনি আহিলে মোৰ বেলেগ এটা উঠাই লৈ গ'ল ঠিক আছে আপগ্ৰেড কৰিলে মই একে নাম্বাৰ পালোঁ কিন্তু 16 মিনিট মোক ক'লে তুমি মোৰ 26 মিনিট মই কমপ্লিট কৰিলোঁ হা পেপাৰখন তেওঁ ক'লে যে 16 মিনিট বাকী আছে তুমি নিজে ছাবমিট হ'ব ৱেইট কৰি দিয়া মই ৱেইট কৰি আছোঁ কিন্তু 16 মিনিটতে সি টোপনি দিলে এতিয়া তেওঁ ক'লে যে ছাবমিট হৈ যাব এইটো কেনেকৈ কি হ'ল মানে বুজি নাপালোঁ টেকনিকেল কথাটো আপুনি মই একো মানে মই বঙাই গাঁৱৰ পৰা আহিছোঁ মানে কি হ'ব ছাৰ এটা কুৱেশ্যন সুধিব বিচাৰোঁ আপোনাৰ এক্সামটো পতাৰ আগতে এইটো ONGC ফালৰ পৰা ভেৰিফাই কৰা হৈছিল নাই ইয়াত যিখিনি চিষ্টেম আছে চব প্ৰপাৰলি ৱৰ্কিং এণ্ড ফাইন কণ্ডিশ্যন আছে নাই এবাৰ ভেৰিফাই কৰা হৈছিল নাই বা ইয়াত আৰু এটা ছাৰ লগতে আৰু এটা কুৱেশ্যন আছে ছাৰ আৰু এটা কথা টেকনিকেল বস্তু এইটো মই জানো যিকোনো সময়ত বেয়া হ'ব পাৰে কিন্তু কথা হ'ল যদি 200 ষ্টুডেণ্টৰ কাৰণে বেকআপ হিচাপে কম্পিউটাৰ ৰখা হৈছিল কেনেকৈ মানি ল'ম মানে কালিতো কৈ দিব পাৰে নহ'ব বুলি আৰে এইটো যেটো অফিচিয়েল নটিফিকেশ্যন দিছে এইটো অফিচিয়েল নটিফিকেশ্যন দিছে যদি কিবা কাৰণে হেৰি হয় আপোনালোকে কেছ কৰিব পাৰে ঠিক আছে মানে আমি কি সবটো অনলাইন হৈ আছে এতিয়ালৈকে এইখন অনলাইন আপডেট দিলে ভাল লাগিব দিয়া নাই সাত বস্তা সবৰে মোবাইলত মেছেজ পাবাই ঠিক আছে এইখন অনলাইন আপডেট দিলে ভাল লাগিব আধাখনিয়া কেনে কি হ'ব এটা পৰীক্ষা হৈ আছে যিখিনি হৈ গ'ল একদম এভৰিথিং অনলাইন হৈ আছে 10 মিনিট দিছিলে অনলাইন আপডেট কৰি দিম এইখন কালিলে অনলাইন কৰি দিম এইখন অনলাইন আপডেট কৰি দিবা আমি তেতিয়া সুখী হ'ম এইখন আমি 30 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ 19 তাৰিখৰ পাছতে আমি মানুহখিনি গৈ ল'লেহে তাত ডিচিশ্যন ল'ব পাৰিম কৈ দিয়ক ছাৰ মই দিব পাৰোঁনে ছাৰ মেইল আইডি সকলোৰে আপোনালোকৰ ওচৰত জমা আছে আপোনালোকে সকলোৰে মেইল পঠিয়াই দিয়ক মেইলতো আছে আপোনালোকৰ মোবাইল দিয়া আছে মোবাইলতো মেছেজ পাইছে চাগে চবে পাইছে মোবাইলতো পাই যাবা এতিয়া এই মেছেজটো মোবাইলতো যাবই অ'কে ছাৰ এখন হেং কৰি দিয়ক আমি এটা ফটো ভিডিঅ' এটা লৈ লওঁ আঠা আছে নি অকণমান দিবা নেকি আহি ল'বলৈ গৈ সেইখন চিটেই নাই আমাৰ কাৰণে চিটেই নাই আমাৰ পৰীক্ষা আছে 12:30 আমাক সোমাব দিছে এটাত আৰু সোমাই গৈছোঁ চিট নাই কম্পিউটাৰ নাই আমি এতিয়া কি কৰিম 150-200 ল'ৰা আমি ইয়াতে বহি ৰখি আছোঁ বাকী সোপাই চব কম্পিউটাৰ পৰীক্ষা দি আছে আপুনি এজন জনা শুনা মানুহে এনেকৈ কৰিলে বেয়া লাগে ন আমিতো বহুত দূৰৰ পৰা আহিছোঁ
এজন ONC মানুহে এনেকৈ ক'লে বেয়া লাগে ন। যিসকলে ধৰি লওক পৰীক্ষা দিলে তেওঁলোকৰ পৰা এটেণ্ডেঞ্চ লোৱা নাই সেইটোৰ পৰা কিবা প্ৰব্লেম হ'ব নেকি? এবচেণ্ট কৰিব নেকি কিবা? হয় হয় নহয় এডমিট কাৰ্ডৰ এটা ইনষ্ট্ৰাকশ্যন লিখা আছিলে সেইটো হয়। এডমিট কাৰ্ডটো আপোনালোকে চিট নাম্বাৰটো নাই দিয়া, ক'ত বহিম কি কৰিম। বায়'মেট্ৰিক কৰিলে চিট নম্বৰ দিব পাৰে, বায়'মেট্ৰিক কৰিলে কিন্তু আপুনি যদি প্ৰথম অৱস্থাতে ইমানখিনি কৰি দিয়া হ'লে আমি কোনো হুলস্থুল নলগালেহেঁতেন। আপুনি ৰাস্তাত বহিবলগীয়া হ'ল। ঠিক আছে, আপুনি প্ৰথম অৱস্থাতে আমাক কৈ দিব লাগিছিলে। আপোনাকতো আমি ফাৰ্ষ্ট কমপ্লেইন আপোনাকে দিছোঁ, আপুনি ONC মানুহ নহয় বুলি কৈছিলে। চিকেন মটন চিকেন পাই ইয়াত, বিৰিয়ানী পায়, চিকেন বিৰিয়ানী চব পাই ইয়াত। মানুহকেইজনক মাৰা ফটো তেওঁলোকে ইয়াত আহি মেইন ন। আধাখিনিয়ে দিব পাৰিলে কম্পিউটাৰ নাই কাৰণ সেইকাৰণে আধাখিনি দিব নাই। তাৰপিছত আমি ৰৈ থাকোঁতে থাকিলোঁ, কোনো কৰ্তৃপক্ষ নাই, গেট মাৰি দিছে, সোমাবলৈ দিয়া নাই। এনেকুৱা নহয় বুলি কৈছোঁ। যোৰহাটৰ পৰা আহিছোঁ, ডিব্ৰুগড়ৰ পৰা আহিছোঁ, কি আমাৰ ইয়াত কি এনে পইচা আহিছে নেকি? কোনো ইয়াত ব্যক্তিগত পৰা কোনো চাকৰি কৰাৰ কাৰণে কি ইয়াত অহা নাই। কোনো ইয়াত পঢ়ি থকা ল'ৰা ছোৱালী হাত উঠাইছিলে যে মোৰ ওচৰত উঠাইছিলে আছে ভিডিঅ' আছে মোৰ ওচৰত। এনে বাবু ভাত খালা সেইবোৰ বাবু ভাত খালে সেইখিনি